নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম কি পৰিস্থিতিত আমানতৰ ধন জব্দ হ'ব পাৰে। আপোনালোকে হয়তো গমেই পায় যে মনোনয়ন পত্ৰ জমা দিওঁতে আমি আমাৰ পোষ্ট অনুযায়ী এক নিৰ্দিষ্ট পৰিমাণৰ ধন নিৰ্বাচনী বিষয়াৰ হাতত জমা দিব লাগে আৰু এই পৰিমাণটো আপোনালোকে স্ক্ৰীনত দেখা পাই আছে। তো আমি দেৰি নকৰি বলক ভিডিঅ'টি আৰম্ভ কৰোঁ। ইয়াৰ আগতে যিসকল বন্ধু বান্ধৱী আমাৰ চেনেলৰ ভিডিঅ'বিলাক নিয়মিত চাই কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, সেইসকল বন্ধু বান্ধৱীক অনুৰোধ কৰিছোঁ আপোনালোকে ভিডিঅ'ৰ তলত থকা ৰঙা বটনত টিপি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো টিপি দিব। তেতিয়া আমাৰ চেনেলৰ নতুন নতুন ভিডিঅ'বিলাকৰ নটিফিকেশ্যনবোৰ আপুনি পাই থাকিব। তো বলক আমি দেৰি নকৰি চাওঁ কি কাৰণত নিৰ্বাচনী আয়োগে আমানতৰ ধন জব্দ কৰিব পাৰে। তো বন্ধু বান্ধৱীসকল চাওক, নিৰ্বাচনী আমানত ইলেকশ্যন ডিপজিটৰ কোনো প্ৰাৰ্থীয়ে নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ সময়ত নিৰ্ধাৰিত পৰিমাণৰ ধন জমা ৰাখিব লাগে। এই আমানত নিৰ্বাচনী আচৰণবিধি অনুসৰি নিৰ্দিষ্ট পৰিস্থিতিত জব্দ হ'ব পাৰে। সাধাৰণতে তলৰ ক্ষেত্ৰসমূহত নিৰ্বাচনী আমানত জব্দ হয়। তো ইয়াত প্ৰথমতে চাওঁ, 1 নম্বৰ, প্ৰাৰ্থীয়ে নিৰ্ধাৰিত ভোট নাপালে। যদি কোনো প্ৰাৰ্থীয়ে মুঠ বৈধ ভোটৰ নিৰ্দিষ্ট শতাংশৰ পৰা কম ভোট লাভ কৰে, তেন্তে তেওঁ আগতে জমা দিয়া নিৰ্বাচনী আমানত ফেৰত নাপায়, অৰ্থাৎ জব্দ কৰা হয়। এই প্ৰয়োজনীয় শতাংশ সাধাৰণতে অসমৰ ক্ষেত্ৰত আমি 1/8, অৰ্থাৎ যদিহে আপোনাৰ মুঠ বৈধ ভোট 8টা হয় তাৰে আপুনি এটা ভোট লাভ কৰিবই লাগিব। যদি ইয়াক আমি শতাংশ হিচাপত চাওঁ, যদিহে বৈধ ভোট 100টা পৰিছে তাৰে যদি আপুনি 12.5 অৰ্থাৎ 12.5% ভোট লাভ নকৰে, তেনে ক্ষেত্ৰতো কিন্তু আপোনাৰ আমানতৰ ধন জব্দ হ'ব পাৰে। 2 নম্বৰ, প্ৰাৰ্থীয়ে নিৰ্বাচনৰ পৰা হাত সাৰিলে। মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছত যদি কোনো প্ৰাৰ্থীয়ে নিজে নিৰ্বাচনৰ পৰা হাত সাৰে অৰ্থাৎ উইথড্ৰ কৰে, তেন্তে নিৰ্ধাৰিত সময়ৰ ভিতৰত কৰিলে আমানত ফেৰত বা নতুবা জব্দ হয়। যদিহে প্ৰাৰ্থীগৰাকীয়ে মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছত তেওঁ যদি মনোনয়ন পত্ৰ উইথড্ৰ কৰে, তেনে ক্ষেত্ৰতো কিন্তু কি হয়, প্ৰাৰ্থীৰ আমানতখিনি জব্দ কৰা হয়। 3 নম্বৰ, নিৰ্বাচন বাতিল হ'লে বা অবৈধ ঘোষিত হ'লে। যদি কোনো প্ৰাৰ্থীৰ মনোনয়ন অযোগ্য বুলি ঘোষিত হয় বা নিৰ্বাচনী আইন লংঘন কৰে, তেন্তে তেওঁৰ আমানত জব্দ হ'ব পাৰে। যদিহে প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ কি হয়, অযোগ্য বুলি ঘোষণা কৰা হয়, তেনে ক্ষেত্ৰতো কি হয়, আমাৰ আমানতৰ ধনখিনি জব্দ কৰা হয়। নিৰ্বাচনী আচৰণবিধি উলংঘন কৰিলে, অৰ্থাৎ যদিহে আপুনি নিৰ্বাচনী আচৰণবিধি অৰ্থাৎ কোড অফ কণ্ডাক্ট ভায়োলেট কৰে, তেনে ক্ষেত্ৰতো কিন্তু কি হ'ব, আপোনাৰ আমানতৰ ধনখিনি জব্দ কৰা হ'ব। নিৰ্বাচনী খৰচত অনিয়ম কৰিলে, বেআইনী ধন বিতৰণ কৰিলে, অন্য কোনো নিয়ম ভংগ কৰিলে তেন্তে নিৰ্বাচনী আয়োগে আমানতৰ ধন জব্দ কৰিব পাৰে। তো হয় বন্ধু বান্ধৱীসকল, যদিহে আপুনি নিৰ্বাচনী আচৰণবিধি লংঘন কৰে, তো নিৰ্বাচনী আচৰণবিধি কি হয় এই বিষয়ে মই আগতে এটা সম্পূৰ্ণ ভিডিঅ' প্ৰস্তুত কৰি থৈ দিছোঁ। যদিহে আপোনালোকে ইয়াৰ বিষয়ে জানিব খোজে, নিৰ্বাচনী আচৰণবিধি অৰ্থাৎ কোড অফ কণ্ডাক্ট কি হয়, মই সম্পূৰ্ণ অসমীয়া ভাষাত ভিডিঅ'টি প্ৰস্তুত কৰিছোঁ। আপোনালোকে আই বটনত ক্লিক কৰি নাইবা চেনেলত গৈ আপোনালোকে ভিডিঅ'টো চাব পাৰে। তেতিয়াহ'লে আপোনালোকে গম পাব যে নিৰ্বাচনী আচৰণবিধি আচলতে কি হয়, কোড অফ কণ্ডাক্ট কি হয়, তাত আমি কি কথা মনত ৰখা দৰকাৰ। চাওক, সংক্ষেপতে যদি কওঁ, যদি কোনো প্ৰাৰ্থীয়ে নিৰ্ধাৰিত পৰিমাণৰ ভোট লাভ নকৰে বা নিৰ্বাচনী নিয়ম উলংঘন কৰে, তেন্তে তেওঁৰ নিৰ্বাচনী আমানত জব্দ হৈ চৰকাৰী তহবিলত জমা হয়। তো আপোনালোকে চালে, যদিহে প্ৰাৰ্থীগৰাকীয়ে নিৰ্দিষ্ট পৰিমাণৰ ভোট লাভ নকৰে, অৰ্থাৎ 1/8 তেওঁ যদি ভোট লাভ নকৰে, নিৰ্বাচনী নিয়মবিলাক যদি উলংঘা কৰে, তেনে ক্ষেত্ৰতো তেখেতৰ আমানতৰ ধন জব্দ হ'ব পাৰে। এইখিনি আছিল ভিডিঅ'টি। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে। যদিহে ভিডিঅ'টো ভাল লাগে, এটা লাইক কৰি বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব। তো আজিলৈ ইমানে আছিল। আকৌ এটি ভিডিঅ'ত লগ পাম। জয় আই অসম, ভাৰত মাতা কি জয়।